আপোনালোকে আমি কি পালো এয়া ৰাতিপুৱাই নাফু পালো সো আজি আমাৰ নাফু পাৰ্টি চলিব এইফালে ভন্টিয়া গুচাই আছে আৰু মোৰ হাজবেণ্ড সো আপোনালোকে কোনে কোনে ভাল পায় নাফু খাই প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব কৈ দিয়া আকৌ নিজে হোৱা নাফুটো নাম নাজানো বস নাফুটো নাফুৱে মোৰ আপোনালোকে জানে নেকি কি কয় মানে কয় ভেকুলী ছাতি নে কি বুলি কয় সো নাফুটো নাফু নকয় লাফু 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 নকয় বোলে লাফু কয় কি কয় আপোনালোকে জনাবচোন নাফু নে লাফু সো ফ্ৰেণ্ড পুনৰ এটা নতুন ভিডিঅ'লৈ মই পম্পি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব সো তেতিয়াহ'লে আমি নাফুক আক্ৰমণ চলাই দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব নাফু গুচাই আছে দেই আমাৰ নাফু গুচোৱা মেনজন এইজন একদম ভণ্টি কানিবলৈ যাব হেনো কাইলৈ সেইটো কাৰণে ধুনীয়া হৈছে আৰু এইফালে নাফু গুচাব লগাই দিছোঁ ককাইকে ভনীকে পৰা নাফু গুচাই আছে আৰু আমাৰ কণমানি যে হুৱা খেলি আছে তো ৰাতিপুৱা সোনকালে উঠি এয়া উঠাৰ কাৰণে সো নাফু খাবলৈ পালোঁ মই উঠা নাছিলোঁ দেউতাই দেখিলে সো কথা এটা আছে নহয় শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ঠিক তেনেকৈ মই দেৰিকৈ উঠিলোঁ মই দেখি নাপালোঁ সো কথাষাৰ সঁচা বুলি আজি প্ৰমাণিত হৈ গৈছে আৰু পৰা দেখিছেনে যোনসকলে সোনকালে উঠিলে তেওঁলোকে পালে ৰাতিপুৱা আমাৰ ভাড়া ৰুমৰ এজন মিস্ত্ৰী আছে তেওঁ ৰাতিপুৱা ওলাই গৈছিল নেকি মই উঠা দেখিছোঁ তেওঁক সো তেওঁ ওলাই যাওঁতে প্ৰথমে তেওঁ দেখিলে তাৰপিছত মোৰ দেউতাই দেখিলে সো এয়া তেওঁ দেখা কাৰণে আজি আমি খাবলৈ পালোঁ সো নাফু চাফু লাফু গুচাই কৰি হ'ল মানে চাফা চিকুণ কৰি হ'ল ধুই গৈ থলোঁ আৰু জিকা আলু লগতে বুটো মই ভাজিম সো আজি ভাবিছোঁ মই অকল ভাজিয়ে খাম বুলি কিমানো সদায় দালি খাই থাকিম দালি খাই একদম বৰ লাগি গৈছে তো সেইবোৰ অলৰেডি কৰি মেলি চাফ চিকুণ কৰি ধুই মেলি থৈ আহিছোঁ পাকঘৰত তো এতিয়া খাই লওঁ মই খোৱাই নাই বহুত ভোক লাগিছে আৰু কাপোৰো ধুবলৈ আছে কাপোৰো ধুম খাই গৈ পিনি কাপোৰ কানি ধুই তাৰপিছতহে মই পাকঘৰত সোমাম ছোৱালীজনীকো খোৱা নাই তাই ৰাতিপুৱা উঠি জুচ খালে তাৰপিছত এতিয়া গাখীৰ দিছিলোঁ খাবলৈ কিন্তু তাই নাখালে এতিয়া ভোক লাগিছে বোলে খুৱাই লওঁ তাইকো তাৰপিছত আপোনালোকক লগ পাইছোঁ আৰু আমাৰ ইফালে বৰষুণ দি সামৰণি মাৰিলে যেন লাগিছে আজি কালিৰ পৰা ফাটাফাটি ৰ'দ দিছে চাব নেকি ৰ'দটো আপোনালোকে দেখিছেনে বাৰু কিমান ৰ'দ দিছে এইফালে টুচকখন মেলি থৈছোঁ গাড়ীখন আছে এতিয়া ইমান ৰ'দ দিছে সকলোৱে নিজৰ নিজৰ কৰ্তব্য কাম কৰি যাওক বতৰে ৰ'দ দি যাওক আৰু মই নিজৰ কাম কৰি যাওঁ সো তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ এয়া জিকা আৰু আলু মটৰ বুট দি পিনি ভাজিম আৰু এয়া হ'ল আমাৰ লাফু সো এইখিনি প্ৰথমে ফাৰ্ষ্টে মই এয়া বনাই লওঁ এইফালে মই কেৰাহী পাতি থৈছোঁ সো মই বনাই লওঁ সো এইফালে পাতি আছোঁ
জোল বনাই দিওঁ নেকি বাৰু ৰাইজসকল কি কয় একবাৰ খাই চাওঁ নাফু জোল কেনেকুৱা লাগে নহয়নে বাৰু আপোনালোকে খাইছেনে নাই জনাবচোন নাফু জোল চ' নকৰোঁ বাৰু নাফু জোল তো ইয়াৰ পৰা নাফুখিনিত যি পানী সোমাই আছিল ন তাৰ পানীখিনি ওলাইছে চ' এইখিনি শুকোৱাৰ পিছত মই ৰেড চিলি অলপ দিম আৰু জিৰা পাউডাৰ দিম নিমখ দিম একেবাৰে শেষত আপোনালোকক মই দেখুৱাই আছোঁ ফাইনেলি মোৰ লাফু ভজা হৈ গ'ল কালাৰটো মোবাইলত ইমান ভালকৈ অহা নাই অকণমান হোৱাইট আছে কিন্তু ৰিয়েলত বহুত ধুনীয়া কালাৰ আহিছে চ' খাই কৈ জনাইছোঁ আপোনালোকক কেনেকুৱা লাগিল আৰু মোৰ লাফু ভাজি কেনেকুৱা লাগিছে আপোনালোকেও প্লিজ কমেণ্ট কৰি জনাব